পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত আৰু আপোনালোকে চাই আছে বুটুছ ব্লগ। তো গাইছ মানে আমাৰ ইয়াত পাত ছিঙি আছে আৰু মই গৈ আছোঁ আহি এতিয়া পাই গ'লোঁ। ডাইৰেক্ট নহয়, বহুত দেৰি হ'ল। অথনি আপোনাৰ 11টামান বজাতে উঠিছিলোঁ, এতিয়া হ'ল আপোনাৰ 2-2:30মান বাজিলে। তো কাম কৰি আছিলোঁ, কাম কৰি এতিয়া আকৌ অকণ বহিছোঁ চাহত, বাঁহৰ ওপৰত। চাই লওক বিন্দাছ চাং পাতি থৈছোঁ, চাঙৰ ওপৰত বিন্দাছ বহি আছোঁ। তো এইজোপা গছ ডিমৰু, এজোপা বগৰী, পূৰা বতাহ মাৰি আছে, বিন্দাছ ঠাণ্ডা ঠাণ্ডা। তো বতাহটো খাই লৈছোঁ গৰম দিনত। তো হ'ব। তো গাইছ আজি ক'তো ফুৰিবলৈ যাবলৈ নাই, কৰিবলৈ নাই, এনেই ধদুৱা নিচিনা ঘৰত বহি আছোঁ। নহয়, ধদুৱা কৰা নাই, ঘৰত কাম কৰি আছোঁ। তো এনেই অকণ দেৰি বহি আছোঁ, আকৌ কৰোঁ কাম। তো এই আমাৰ কলডিল এটা ওলাইছে, চাই লওক। জুম কৰি দেখুৱাইছোঁ, ধেৰ আছিলে। আপোনাৰ হেৰি হৈ গ'ল, বাদুলিয়ে খালে আধা, আধা গৰুৱে খালে। তো থেংক ইউ। আন্ধাৰ হৈ গ'ল মানে গধূলি হৈ গ'ল, ৰাতি হৈ গ'ল। গধূলি হৈ গ'ল, ৰাতি হৈ গ'ল, ঘৰত মানুহ নাই, চব বিয়া খাবলৈ গ'ল। দাদাও বিয়া খাব গ'ল, মাও বিয়া খাব গ'ল। তো মই আছোঁ বিন্দাছ অকলে অকলে। সেইটো কাৰণে গাখীৰ উতলাই আছোঁ, গাখীৰ খাম গোটেই। তো আৰু চমচম আনি থৈছোঁ 5টামান। তো গোটেইকেইটা খাম। মাংস আনি থৈছোঁ, মাংস ভাত খাম। তো অকলে বিন্দাছ দবাম, আপোনালোকে চাই থাকক আৰু। তো চাই থাকক কেনেকুৱা হয় এখন আমাৰ ছটা গিলাচ চাওক। ভাত চাত খাই হৈ গ'ল, এতিয়া আহি গ'ল আমাৰ বিপুলে মই ভাত চাত খাই এটাই অকণ দি কিমাননো শুব, সদায় শুয়ে থাকে। অকণ বহোঁ বোলো আজি, সেইটো কাৰণে বহিলোঁ। আপোনালোকে বহক, কিমাননো শুই থাকিব, সদায় শুৱে, আজি বহক। সেইকাৰণে আজি আমি 10-11টামান বজালৈকে বহিম। তো মোবাইলৰ MB আছে, ৰিল চাম। বিপুল কিবা এটা কৈ দে। ৰিল চাম, তাৰপা শুই যাম। ঘৰৰ মানুহ আহিব দিয়ক, তাৰপিছত ধুনীয়াকৈ শুই যাম। সেইটোৱে কথা। তো গাইছ ৰাতিপুৱা হৈ গ'ল, সেইটো কাৰণে ৰাতিপুৱা নহয়, এতিয়া 10টামান বাজিলে। মই ভিডিঅ' কৰিবলৈ পাহৰি আছোঁ। তো অকলে এটা চৌকাত আনি আছোঁ, চাওক বহুত গধুৰ গেলা। অকলে আনি আছোঁ বিন্দাছ, এনেকৈ নি থাকোঁ আৰু ঘৰলৈকে। বেয়া গধুৰ, অকলে নি আছোঁ, কষ্ট বহুত হৈছে। তো বৰ্তাৰ ঘৰত ঠেলাখনো ভাগি থাকিলে। তো হ'ব দিয়ক, মই এতিয়া লৈ যাওঁ, ভিডিঅ' কৰিবলৈ বেয়া হৈছে। তো গাইছ মাথা চাথা একেবাৰে গৰম হৈ গৈছে। টেনশ্যন মানে টেনশ্যন আৰু একদম টেনশ্যন। কিহৰ টেনশ্যন? পইচাৰ টেনশ্যন। তো কি ক'ব, পইচা বহুত খৰচ হৈ আছে এইকেইদিন। আহিছে কম, খৰচ হৈছে বেছি, তেনেকুৱা হৈছে কাৰবাৰবিলাক। একদম টেনশ্যনতে জীয়াই আছোঁ বুলি ক'লে দুনিয়াভৰৰ টেনশ্যন আছে মোৰ ওচৰত বুলি নাভাবিব। আপোনালোকৰো আছে মই জানো, কিন্তু মোৰ বহুত টেনশ্যন হৈ গৈছে এইকেইদিন। য'ত ত'ত গালি শুনো, তাৰপিছত য'তে ত'তে টেনশ্যন। তো এতিয়া দোকান যাওঁ, যিমানে যি নহওক খোৱাটো মেইন। তো অলপ তেতিয়া খাই লওঁ। তো গাইছ এতিয়া মই এয়া চাব পাৰে দাংবডি কুটি আছোঁ, দাংবডি থৈ মাটিত থৈ দাংবডি কুটি আছোঁ। ভাত বনাওঁ, ভাতটো বনালোঁ, ভাজি বনাওঁ, ভাত খাওঁ, তাৰপিছত আকৌ কাম কৰোঁ। এনেই কেতিয়াও নাথাকোঁ যে, কাম কৰিও পইচা নাথাকে, সেইটোৱে। তো গাইছ কাম চাম কৰি হৈ গ'ল, গা চা ধুই এতিয়া অকণ আহিছোঁ পকৰি খাবলৈ। তো গাইছ কাম চাম কৰি হৈ গ'ল, এতিয়া গৈ আছোঁ পকৰি খাবলৈ, গা চা ধুই। দিনকেইটা বহুত বেয়া চলি আছে, আগৰ পৰাই বেয়া, এতিয়া আৰু বেয়া দিন চলি আছে। বহুত বেয়া দিন হৈছে আৰু কি ক'ম আৰু, পকৰিটো খাই লওঁগৈ ব'লক। তো গাইছ গৈ আছোঁ এতিয়া আমি, হয়নে? এইটো পোৱালি কিবা এটা কৈ দে। এই ভালকৈ কিবা এটা কৰ, কিবা এটা কৰ। এতিয়া লৈ যাওঁ, চানা আছে, পকৰি, চিঙৰা, আলু চব কিবা এটা। আমি এতিয়া পকৰি খালোঁ। পকৰি খালে ই পকৰি খালে। আৰু কিবা এটা কৈ দে, একো নহয়। তোকো পকৰি লৈ দিলোঁ বুলি কৈ দে, মোকো পকৰি লৈ দিছে কৈ দে। মানুহ আছে মানে ইনে পাল মাৰে, আৰু এতিয়া আৰু পাল মাৰি আছে, চাব পাৰে। সেইটো ইনে পাল মাৰি থাকে, এতিয়া আৰু পাল মাৰি আছে। কেনেকুৱা দেখিছে নহয়? সেইটো
দেখিছে নে চাই লওক এইটো এটা পাল মৰা হেল্পাৰ ষ্টাইল সেয়া কঁজাল দে সেয়া কঁজাল বিচাৰি আছে পাল মৰা মানে ইনে পাল মাৰে আৰু পাল মাৰি আছে ধৰক